वेलकम टू माय चैनल। आज शॉर्ट एट भिडिओ बना मैं केदिनमान धरि गुवाहाटी अहा जोৱা কৰি आज हठात गुवाहाटी आईसो और माने हाईकोर्ट विचारि विचारि आईसिलो जस्ट एने देखिम बोली किन्तु आही देखो इतना रोपवे टार्मिनल लिखा आछे सब गाइस इतना रोपवे टार्मिनल बोली लिखा आछे। तो आपलोके जाने गुवाहाटी रोपवे दिছিলে गुवाहाटी टू उमानंदर मन्दिरলৈ जोৱাৰ কাৰণে रोपवे ওপৰৰ ফালে। तो এতিয়া भाग्य ভাল মানে এনে विचारि विचारि पाई गलो किन्तु এইখন দেখিবলৈ অহা নাই কিন্তু বহুত ভাল লাগিছে এটা এক্সাইটেড মুডত ফ্ৰেন্ডলি এইখন চাবলৈ অহা নাই কিন্তু হঠাৎ विचारि विचारि কোর্ট विचारि विचारि पाई गलो। सो ভিতৰলৈ যাম চাও কি হয় গেটৰ ভিতৰত সোমাব দিয়ে নে নিদিয়ে গম নাপাওঁ। तो এইটো गुवाहाटी टू कि आছিলে उमानंद मंदिर न उमानंद मंदिरলৈ যোৱা মানে ওপৰেদি পথ বনাইছিলে रोपवेটো बहुत धुनिया। और आमी এতিয়া সব গৈ আছোঁ এনেকৈ रोपवेৰ ভিতৰত চাওক এতিয়া মানে সময় শেষ হৈ গ'ল আমাক সোমাব মানে দিয়া নাই গ'লে আৰু আহিব নোৱাৰিম। সো আপোনালোকক দেখাই লওঁ চাওক ইয়াৰ পৰা এনেকৈ কেবল লৈ একেবাৰে সেই উমানন্দ মন্দিৰৰ ফাললৈ গৈছে। সো এনেকৈ লৈ গৈছে আৰু এতিয়া মানে যাওঁতে আকৌ আহোঁতে 200 টকা লাগে। ভাবিছিলোঁ আজি উঠিম কিন্তু উঠিব নোৱাৰিলোঁ আৰু এদিন যদি আহোঁ সময় থাকে তেনেহ'লে উঠিম। আৰু চাওক এইটো ব্ৰহ্মপুত্ৰ চকুৱে টান কৰিব নোৱাৰে বা সাগৰৰ নিচিনা লাগে চাওক বাপৰে বাপ। আৰু ইয়াৰ পৰা মানে লিফ্ট আছে লিফ্টত ওপৰত উঠিব আৰু এই চাওক আপোনালোকে এই চাওক ইয়াৰ পৰা ভেন এখন আছে এইটো ডব্বাত সোমায় মানুহ সোমাৰ পিছত ইয়াৰ পৰা এৰি দিয়ে কেবুললৈ লৈ যায় টানি টানি পুলি লগোৱা আছে পুলিয়ে লৈ যায় এনেকৈ গৈ 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 পূৰা পাই যায় উমানন্দ প্ৰায় 1 কিলোমিটাৰ ওপৰত আছে ন। আৰু চাওক পূৰা পাহাৰ ব্ৰহ্মপুত্ৰৰ ভিউজটো দেখাই দিওঁ আপোনালোকক ভিউজটো চাওক। চ' দুৰ্ভাগ্যবশতঃ আজি চৰিব নোৱাৰিলোঁ মানে ৰোপৱেটো উঠিব নোৱাৰিলোঁ। চ' আৰু এদিন উঠিম। এতিয়া আমি আহিলোঁ কিন্তু উঠিব নোৱাৰিলোঁ। এতিয়া আমি ভাবিছোঁ অলপ দুৰ্ভাগ্যবশতঃ অলপ ফটো চটো উঠাই যাওঁ। আৰু চাওক এইফালে আছে আপোনাৰ পুলি মানে ইয়াৰ পৰা ৰোপৱেটো গৈ এইফালে যায় এতিয়া যোন যাব সিহঁত আৰু আহিব নোৱাৰিব। চ' আজি ব্লগটো ইয়াতে সমাপ্ত কৰোঁ। চ' যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।